এজন সৈনিকৰ কৰুণ কাহিনী। এটা দুৰ্ঘটনাই তেওঁ জীৱনলৈ নমাই আনিলে কালমানিশা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সোণাগুলিৰ এজন চিআৰপিএফ জোৱান ধনঞ্জয় ৰায়। কিছুদিন পূৰ্বে চাকৰিৰ সময়ছোৱাতে হোৱা এক পথ দুৰ্ঘটনাৰ পিছৰে পৰা খোজকাঢ়িব নোৱাৰাৰ লগতে কঁকাল পোনায়ো থাকিব নোৱাৰে ধনঞ্জয়ে। আজি মনৰ দুখত ভাগি পৰিছে ধনঞ্জয়। কাৰণ যোগদান কৰিব নোৱাৰিলে এইবাৰ লালকিল্লাৰ স্বাধীনতা দিৱসৰ পেৰেডত। কিয়নো বিগত বৰ্ষত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছিল ধনঞ্জয়ে। মই এক্স চিআৰপিএফ জোৱান ধনঞ্জয় ৰায়। আজি মোৰ দুখ লাগিছে কাৰণ মই পেৰেডত থাকিব পৰা নাই দিল্লীৰ লালকিল্লা। দুৰ্ঘটনাটোৰ পিছৰে পৰা মানসিকভাৱে ভাগিও পৰিছে ধনঞ্জয়। এতিয়া তেওঁৰ সংগী মাথো গীটাৰখনতে এতিয়া প্ৰায়ভাগ সময় ব্যস্ত থাকে ধনঞ্জয়। স্বাধীনতা দিৱসৰ এই দিনটোত তেওঁ ঘৰৰ পৰাই দেশবাসী তথা কৰ্তব্যৰত জোৱানসকললৈ যাচিছে স্বাধীনতা দিৱসৰ শুভকামনা। মই মোৰ সতীৰ্থ আৰু শ্বহীদ জোৱানৰ পৰিয়ালক লগতে সমূহ ভাৰতবাসী ৰাইজক স্বাধীনতা দিৱসৰ শুভকামনা কৰিছোঁ। আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে, আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে। অভয়াপুৰীৰ পৰা তালিম ৰায়ৰ ৰিপৰ্ট, ৰিচ টাইম।